নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ, মিঠাই ৰেচিপি। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব দেই। আজি মই 4বিধ সামগ্ৰীৰে এটা সুন্দৰ মিঠাই বনাম বুলি ভাবিছোঁ। আপোনালোকক তাৰে অকণমান দেখাব বিচাৰিছোঁ। কি কি সামগ্ৰী লৈছোঁ মই অকণমান আপোনালোকক দেখাওঁ। এয়া হৈছে পিঠাগুড়ি, এয়া হৈছে কাজু, আৰু এই বুনিয়া, আৰু এইফালে হৈছে গাখীৰ। এই 4বিধ সামগ্ৰীয়ে মই এটা ধুনীয়া মিঠাই প্ৰস্তুত কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এতিয়া মই বুনিয়াখিনি মিক্সাৰত দি দিছোঁ আৰু দিছোঁ কাজু। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সাৰত গুড়ি কৰি ল'ম। এতিয়া মই কেৰাহীত গৰম পানী দি দিছোঁ। ইয়াতে মই অকণমান দিম নিমখ, বেছি নিদিব, অকণমান নিমখ দিছোঁ। এতিয়া মই দিম ইয়াত পিঠাগুড়িখিনি, অলপ অলপকৈ দিব। আৰু দিয়াৰ পিছত লগে লগে লৰাই থাকিব, নহ'লে লাগি ধৰিব পাৰে। এতিয়া এয়া মোৰ পিঠাগুড়িখিনি হৈ গৈছে। এতিয়া মই ইয়াত উলিয়াই ল'ম এখন ডিছত। এইফালে মোৰ পিঠাগুড়িখিনি ঠাণ্ডা হ'বলৈ এৰি দিছোঁ, আৰু আনফালে মই মিক্সাৰত দিছিলোঁ বুনিয়াখিনি, সেইখিনি এতিয়া ধুনীয়াকৈ উলিয়াই ল'ম কাজুৱে বুনিয়াই। আনফালে মই আকৌ এখন কেৰাহী পাতি দিছোঁ। ইয়াত দিছোঁ মই গাখীৰখিনি অকণমান গৰম হ'বলৈ দিম। চেণ্টৰ কাৰণে দিছোঁ মই 2টা ইলাচি ভাঙি দিছোঁ। এতিয়া ধুনীয়াকৈ মই গাখীৰখিনি অলপ গৰম হ'বলৈ দিম। এতিয়া মই এইফালে পিঠাগুড়িখিনি ধুনীয়াকৈ লাডু এটা কৰি ল'লোঁ, আৰু আনফালে মই এইখিনি বুনিয়াখিনি সৰু সৰু লাডু কৰিম, যাতে পিঠাগুড়িৰ মাজত সুমিয়াব পৰাকৈ লাডুটো সৰু সৰু কৰিম, ইমানটো চাইজৰে কৰিম। এইখিনি মই ধুনীয়াকৈ লাডু কৰি ল'লোঁ। এতিয়া মই পিঠাগুড়িখিনি গোল কৰিম। ইমানটো চাইজৰ কৰিব, ইমানটো চাইজৰ সৰু সৰু বল কৰি ল'ম। এনেকৈ মই সম্পূৰ্ণ গোটেইখিনি এনেকৈ হেৰি কৰি ল'ম, বল বনাই ল'ম। আৰু ইয়াৰ মাজত মই এনেকৈ এইটো ভৰাই দিম বুনিয়া লাডুটো। এতিয়া ধুনীয়াকৈ এনেকৈ কৰি ধুনীয়াকৈ এনেকৈ এয়া মোৰ একদম গাখীৰ ৰেডি হৈ গ'ল। যদি আপোনালোকে মিঠা বেছি খাই ভাল পায়, তেতিয়াহ'লে ইয়াত অকণমান চেনি ব্যৱহাৰ কৰিব। নিদিলেও কথা নাই, যদি আপোনালোকে মিঠা বেছি খাই ভাল পায় তেতিয়াহ'লে 1 চামুচ চেনি দি দিব। এয়া মোৰ লাডুকেইটা চাই লওক, ফাইনেল লুক কিমান ধুনীয়া হৈছে, একদম গোল গোল হৈছে। এনেকুৱা গোল গোল কৰিব। আৰু যদি অকণমান হাতত লাগি ধৰা নিচিনা পায়, তেতিয়াহ'লে অকণমান আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব দেই, বেলেগ একো ব্যৱহাৰ নকৰিব। হাতত অকণমান ঘিউ লগাই ল'ব, লগাই লৈ গোল কৰিব। এতিয়া মোৰ ফাইনেল লুকটো হৈ গ'ল। এতিয়া মই এইখিনি দিম গাখীৰত। মোৰ গাখীৰ ৰেডি হৈ গ'ল। এতিয়া লাহে লাহে এটা এটাকৈ মই দি যাম গাখীৰত। এয়া মোৰ একেবাৰে ফাইনেল লুকটো চাওক, ইমানটো জোখতে ৰাখিব। একদম ধুনীয়া হৈ গৈছে, দেখিছেনে? ওচৰৰ পৰা এটা দেখাইছোঁ কেনেকুৱা ধুনীয়া হৈছে। এতিয়া মই প্লেটত উলিয়াম। এতিয়া মই ইয়াৰ ওপৰত দিম কাজু আপোনালোকে পিস্তা যি দিয়ে দিব পাৰে, কিন্তু মই কাজু দিছোঁ। এতিয়া মই ধুনীয়াকৈ আপোনালোকক এটা ভাঙি দেখাম। কি ধুনীয়া কালাৰ হৈছে চাওকচোন, ভিতৰটো একদম ধুনীয়া হৈছে। এনেকৈ এবাৰ ট্ৰাই কৰি বনাব, বিৰাটেই ধুনীয়া হৈছে আৰু খাবলৈ বিৰাটেই সোৱাদ হৈছে। মানে ইমান ধুনীয়া হৈছে, আপোনালোকে বজাৰৰ মানে মিঠাই কিনি নাখালে হ'ব। এইটো মিঠাই এবাৰ বনাই ট্ৰাই কৰি চাওক। আৰু যদি মোৰ ভিডিঅ'সমূহ আপোনালোকে ভাল পায়, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা আকৌ নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।